গাইজ আহি গ'লো আজি আপোনালোকৰ আগত। ঠিক আছে, বাকী চবে ভালে আছানে? মানে কিবা মানে মনটো ভালো লাগি আছে আজি। একচুৱেলি আজি অলপ ঠাণ্ডা কম, স্পৰ্টিং পিন্ধি আছোঁ, কালি জেকেট পিন্ধি আছিলোঁ। ঠিক আছে নে? এটা গাইজ মোৰ এটা প্ৰব্লেম হৈ আছে, অলপমান হাগি লওঁ ন, হাগি পেলাই আকৌ একদিন ভিডিঅ'টো কৰি আছোঁ, বিৰাট টান লাগছে, মানে ৰক্ষা নাপায়। গাইজ হাগি ল'লো দে। মানে কি হৈছে আজি 2 দিনমানৰ পৰা কিবা গৰম বস্তু খাই দিলোঁ নেকি গাইজ, পেটটো মানে ভুল কৰি একদম মানে এনেকুৱা কৰিলে দৌৰিব লগা হৈ আছে। সত্যকে বিশ্বাস নকৰে নেকি? এই বাথৰুমতে চাই লওক এই বাথৰুমৰ লেট্ৰিনতে বহি আছোঁ, লেট্ৰিনৰ ভিতৰতে আছে বাল্টিং বকে বা অলপ ইচ্ছা নাযায়, সেইকাৰণে সত্যকে কৈ দিওঁ আৰু চবখিনি। বাকী আপোনালোকে সকলোৱে ভালে থাকক। আজি ডিচেম্বৰৰ 25 তাৰিখ। ঠিক আছে, বাই বাই। জানুৱাৰী